গৰমত আপোনাৰ ছালখন ক'লা পৰি গৈছে নেকি? গৰমত আপোনাৰ ছালখন অত্যন্ত ঘামে নেকি? গৰমত যদি আপুনি আপোনাৰ ছালখনৰ যত্ন ল'ব বিচাৰে, এই বিশেষ পাচলিৰ পৰা প্ৰস্তুত কৰা এই ৰেমেডিটো এবাৰ হ'লেও ব্যৱহাৰ কৰি যাব। অইলি স্কিন, ড্ৰাই স্কিনৰ লোকসকলে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত কি বস্তু মিক্স কৰিব লাগে গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। তেনেহ'লে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই দীপাঞ্জলি। পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া ৰাতিপুৱাৰ সময়, মই কণমানিজনীৰ কাৰণে টিফিন বনাবলৈ লৈছোঁ আৰু ইয়াৰ কাৰণে আজি ভাবিছোঁ যে আলু পৰাঠা বনাম। সেয়েহে প্ৰস্তুতি হৈছে আলু পৰাঠাৰ। তাই আলু খাই এনেই ভাল নাপায়, কিন্তু পৰাঠাটো বনাই দিলে খায়। আলু পৰাঠা বনাবলৈ আটাখিনি মাৰি লৈছোঁ প্ৰথমতে, আৰু সকলোৱে জানে ৰেচিপিটো বাৰু মই শ্বেয়াৰ কৰা নাই, কিন্তু ভিডিঅ'খিনি ৰেকৰ্ড কৰি ৰাখিছোঁ। আটাখিনি ভালকৈ মাৰিলোঁ। মৰাৰ পাছতে অকণমান ঢাকি থ'ম 15 মিনিটৰ কাৰণে। আলু মানে কিছুমানে পিটিকা কৰি পেলাই দি দিয়ে, মই কিন্তু অকণ ভাজি ল'ম। ভাজি ল'লে ইয়াৰ টেষ্টটো বেছি ভাল হয়। আৰু ভালদৰে মই আলুখিনি পিটিকা কৰি পেলাই কাঁহীত অকণমান তেল দিছোঁ আৰু ইয়াতে আলু পিটিকাখিনি দি দিম। আৰু ইয়াত অকণমান হালধি গুড়ি দিছোঁ, ইয়াত অকণমান মছলা দিছোঁ, মায়ে দি পঠিয়াইছিলে। তাৰপিছতে অকণমান দিছোঁ ৰেড চিলি পাউডাৰ। এতিয়া ভালদৰে ভাজি ল'ম। তাৰপিছতে জানেই পৰাঠা বনাবলৈ, মই কিন্তু বনোৱাত ইমান বেছি এক্সপাৰ্ট নহয় বাৰু। অকণমান ফাটি যায় বুলি কয়। ময়ো মানে প্ৰথমতে হৈছিলে বাৰু তেনেকুৱা, কিন্তু এতিয়া বনাই পেলাই অকণমান অভ্যাস এটা হৈছে। লৰাই গৈ এতিয়া পৰাঠাকেইটা বনাম, মানে বেছিকৈও নহয় বাৰু, 3টামানেই মই পৰাঠা বনাইছোঁ। আৰু পৰাঠাটো বনাবলৈ মই ঘিউ ব্যৱহাৰ কৰোঁ, মানে ঘিউ ব্যৱহাৰ কৰিলে ইয়াৰ টেষ্টটো আৰু ভাল হয়। ইয়াত অকণমান এনেকৈ ওপৰতো মই ঘিউ দি দিওঁ। 7 বজাতে স্কুল থাকে যে, তাই একো খাই যাবই নোৱাৰে। পৰাঠা তাইৰ কাৰণে দি পঠাইছোঁ। প্ৰটিনযুক্ত এবিধ চালাড মই বনাবলৈ লৈছোঁ, আৰু এই চালাডবিধ বনাবৰ কাৰণে মই লৈছোঁ মগু মাহ লৈছোঁ, অকণমান গজালি ওলাইছে। তাৰপিছতে বুট মাহ লৈছোঁ। ইয়াৰ পিছতে তিয়ঁহ ল'ম। তিয়ঁহত মানে গৰম দিনৰ কাৰণে খুব ভাল ন, তিয়ঁহত যথেষ্ট মাত্ৰাত পানী থাকে। তাৰপিছত সৰু সৰুকৈ কাটি ল'ম। আৰু ইয়াৰ পাছত কিন্তু মই এটা ডিটক্স ৱাটাৰ বনাম। তাৰ কাৰণে মই আমাৰ বাৰীতে গোটেইখিনি পোৱা যায় আচলতে। লৰালৰিকৈ মই পদিনাৰ পাত 2 খিলামান ছিঙিলোঁ। তাৰপিছত এইফালে তুলসী আছিলে, তুলসীও ছিঙিলোঁ। তাৰপিছত আকৌ বাৰীলৈ গৈছোঁ, বাৰীৰ পৰা নেমু মানে ছিঙি লৈ আহোঁ বুলি। ঘৰতে গোটেইখিনি বস্তু পালে চিন্তা নাথাকে আৰু, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু বনাই খাব পাৰি। মই এটা জাৰত পানী লৈ লৈছোঁ, আৰু ইয়াৰ পিছত ঘূৰণীয়াকৈ নেমু কাটি লৈছোঁ। নেমু দিছোঁ। তাৰপিছতে ইয়াত যিখিনি মই পদিনা আৰু তুলসী আনিছিলোঁ, পদিনা আৰু তুলসী পাতখিনি দি দিছোঁ। তাৰপিছত মই তিয়ঁহো ঘূৰণীয়াকৈ কাটি লৈছিলোঁ, তিয়ঁহ দি দিছোঁ। এই ডিটক্স ৱাটাৰটো আপোনালোকে খালে আপোনাৰ ছাল আৰু চুলিৰ বাবে যথেষ্ট উপযোগী হয়। 3-4 ঘণ্টামান এনেকৈ ৰাখি থ'ব, তাৰপিছতে ইয়াৰ পানীখিনি আপোনালোকে খাব পাৰিব। এই চালাডবিধ মানে মোৰ অতি প্ৰিয় হয়। ইয়াৰ যদি আপোনালোকে এবাটি খাই দিয়ে নহয়, আপোনাৰ দিনটোলৈ আৰু বেলেগকৈ ভোক নালাগে। প্ৰটিনৰ মাত্ৰাটো যিহেতু ইয়াত যথেষ্ট মাত্ৰাত পোৱা যায়, আৰু মই মানে কাঁচা চানাই হওক বা এনেকুৱা ধৰণৰ চালাড হওক মানে প্ৰায়ে খাওঁ। মোৰ প্ৰিয় আচলতে, সেইবাবে খাওঁ। গতিকে এতিয়া মই খাই ল'ম। মাধৱদেৱ কলাক্ষেত্ৰলৈ তৰালি শৰ্মা বাইদেউ আহিছে, 3দিনীয়া কৰ্মশালাৰ অনুষ্ঠান আছে। তালৈও মাতিছিলে, আৰু ভাবিলোঁ যে লগতে কণমানিজনীকো লৈ যাওঁ। তাই মানে এনেই যাবলৈ বৰ বেছি ইচ্ছা নকৰে যদিও এই অনুষ্ঠানটোত মানে বহুতখিনি তাই হেঁপাহ দেখুৱাইছে। গতিকে মোৰো ভাল লাগিছে, তাইক লৈ গ'লোঁ, আৰু অনুষ্ঠানটো খুব ভাল লাগিলে। এনেকুৱা এগৰাকী সংগীত শিল্পীক যে ইমান কাষৰ পৰা পাইছোঁ, খুব ভাল লাগিলে। আৰু সংগীত সাধনা কৰিলোঁ। সময়বোৰ কেনেকৈ অতিবাহিত হ'ল গমেই নাপালোঁ। খুব ভাল লাগিলে। কণমানিজনীও ক্লাছ কৰিলে ধুনীয়াকৈ। তাৰপিছত আহিলোঁ, অহাৰ পাছতে ভাবিলোঁ যে ৰেমেডিটো প্ৰস্তুত কৰি লওঁ। আজি আপোনালোকৰ বাবে এনেকুৱা এটা ৰেমেডি লৈ আহিছোঁ, এবিধ বিশেষ পাচলিৰ ৰসৰ পৰা প্ৰস্তুত কৰা। এইটো এটা হৈছে চেৰাম। আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ স্কিনখন অত্যন্ত তেলেতীয়া, আপোনালোকৰ বাবেও অতি উপযোগী। ড্ৰাই স্কিনৰ লোকসকলে কেনেকৈ ব্যৱহাৰ কৰিব গোটেইখিনি জনাই আছোঁ। এই পাচলিবিধ কি জানেনে? তিয়ঁহ। মই আপোনালোকক দেখুৱালোৱে। তিয়ঁহৰ খালোঁ, মই চালাড খালোঁ, তাৰপিছত ডিটক্স ৱাটাৰ বনালোঁ, আৰু ইয়াৰ পাছতে স্কিন কেয়াৰৰ কাৰণে ৰেমেডিটো প্ৰস্তুত কৰি ল'ম। বহুত বেছি নহয়, অকণমান তিয়ঁহ লৈছোঁ, আৰু তিয়ঁহ টুকুৰা ভালকৈ আপোনালোকে পিছনাত পিচি ল'ব। পিচি পেলাই ইয়াৰ ৰসখিনি উলিয়াই ল'ব। যদি আপোনাৰ স্কিনখন অইলি হয়, ইয়াৰ লগত এল'ভেৰা জেল 2 চামুচ মই দিছোঁ। 2 চামুচ এল'ভেৰা জেল দি পেলাই ভালকৈ মিক্স কৰি পেলাই আপুনি আপোনাৰ মুখত লগাব। ইয়াত আৰু বেলেগকৈ অইল আপোনালোকে এড কৰিব নালাগে। যদি আপোনাৰ ছালখন শুকান হয়, তেতিয়া আপোনালোকে বাদাম তেল 1 চামুচ ব্যৱহাৰ কৰিব। মই বাৰু কৰা নাই, যিহেতু মোৰ নৰ্মেল স্কিনেই হয়, আৰু গৰম দিনৰ কাৰণে খুব ভাল হয়।
তিয়হ আপোনালোকে স্কিনত লগাব পাৰে আপোনাৰ স্কিনখন হাইড্ৰেট কৰিব আৰু স্কিনৰ গ্লো পাব আপোনালোকে এইটো এটা খুব ধুনীয়া আপোনালোকে সেৰামৰ দৰে ব্যৱহাৰ কৰিব পাৰে ফেস ওয়াশ কৰাৰ পাছতে গোটেই ৰাতিৰ বাবে আপোনালোকে ৰাখি থব পাৰে আৰু যদি মাসাজ ক্ৰীমৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াও পাৰে 5 মিনিট খুব ভালদৰে স্কিনত মাসাজ দিলে মইতো তেনেকুৱাই কৰোঁ ভালদৰে মাসাজ দি পেলাই মই মুখখন ধুই দিওঁ এবাৰ আপোনালোকে এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেন্ট বক্সত কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅটো ইমানতে শেষ কৰিছো ধন্যবাদ